মোৰ যে এই মেনকা মানুহজনীৰ পৰা একদম শান্তি নাইকিয়া হ'ল। এই মেনকা, তাইৰ নাম পালে মেনকা। তাইৰ কাৰণে মই থাকিব নোৱাৰো। ইমান বকি থাকে তাইক মই চুলি কোচাত ধৰি যদি বাঢ়ি কৰিব নোৱাৰো। তাই গিয়েক বুলি নাভাবে, ইমান চোকা। সেইদিনাখন মাৰ লগতো তাই দন কৰিছে। ময়ো একদম আৰু এই মানুহজনীক বিয়া পাতি লৈ মোৰ বৰ ডাঙৰ সমস্যা হ'ল আৰু দেই। কেলেনো বিয়া পাতি আনিছিলো ইমান চোকা কথা কব নোৱাৰি। তাই একদম লাগি আহিব। ময়ো সোধা নহয় আকৌ। তাইক একদম বেটে কোবাব নোৱাৰিলে মই তাইক সেই মোৰ পেনৰ পেটিয়ে একদম খুলি তাইক ঘূৰাই কোবাম। তাই চিনি পোৱা নাই মোক। ইমান চোকা। হেৰা ক'ত আছা? শুনিছানে? মেনকা শুনিছানে? মই আকৌ তাই বদনাম গাই আছিলো পাই। এইখিনি আকৌ তাই শুনিলে মোক জান খাব। বৰ্ষা নহয়। আপুনি যে মই নোহোৱা পিছত মোৰ কথা গাই থাকে, আমুক তামুক বেয়া, আমুক তামুক কেনেকুৱা মাইকিনো কি কথা। আপুনি প্ৰথম ছোৱালী চাবলৈ মোৰ ঘৰত চোৱা নাছিলে মই বগা নে কোলা? মোৰ মুখত চোকা নে ভুলে কি কথা কবলৈ আহিছে আপুনি? আপুনি কি কথা কবলৈ আহিছে? আপুনি নেক্সট টাইম কব আপোনাক মই এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম। মোৰ নামো মেনকা হয় আকৌ, মনত ৰাখিব। মই নহলে মাটি গতে থাকিব। মই ফেশ্বন শ্ব'টো চাবলৈ যাবলৈহে পালো। তেখেতৰ উজান উঠিলেই যি কথা যি চব শুনিলো মই মনে আহি। কি বুলি ভাবিছে মোক? ময়ো সেই ফুকনৰ জীয়েকহে আকৌ, সুদাজনী নহয় আকৌ। মনত ৰাখিব কথাটো। আজিলৈ এৰিছো, নেক্সট বাৰ কবলৈ আপোনাক মই সুদাই নেৰো। ফলাশৰীয়ে পিঠি ফালি এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম। যদি বাহিৰ কৰিব নোৱাৰো ময়ো সেই ফুলেশ্বৰী জীয়েক নহয়, মনত ৰাখিব।